মালিক কেজি কিমান ব্ৰইলাৰ মালিক ব্ৰইলাৰ কেজি কিমান 240 বহুত দাম হৈছে দেখোন আমাৰ ফালে সস্তা 150 লাগে হলে 200 হে ঠিক আছে তো নমস্কাৰ মই সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সো মই আজি এটা কথা ক'ব যে কাইলৈ মই আমাৰ খেলপথাৰলৈ যাম খেলপথাৰত যেহেতু মিচিং অটোনমাছ কাউন্সিলৰ স্বৰ্ণ কাপ খেল প্ৰতিযোগিতাৰ বাছনি আছে বাছনি পৰীক্ষা মানে বাছনি শিবিৰ কাৰণে বাছনিব আমাৰ যেটো দিছৰি ধনচিৰি এলেকাৰ যিখিনি খেলুৱৈ আছে সকলোবিলাকে গোট কৰি মানে খেলখনৰ আগন্তুক খেলখনৰ কাৰণে সকলোকে বাছিব সো ভিডিঅ'টো চাই যাব স্কিপ নকৰিব মই দেখাই দিম কেনেকৈ বাছে কি ধৰণে বাছনি কৰে আৰু কেইজন প্লেয়াৰ সিলেকশ্যন হয় তাক দেখাবলৈ চেষ্টা কৰিম আৰু এইখিনিত আগত যদি আপুনি ভিডিঅ'টো প্ৰথম চাই লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ এইটো আপোনালোকে জনাটো খুবেই প্ৰয়োজনীয় আমাৰ যিটো মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত যিখন খেল পাতিব গৈছে স্বৰ্ণ কাপ তাতে আমাৰ মিচিং স্বায়ত্তশাসিত 36টা সমষ্টি 5টা মণ্ডলত ভাগ কৰি পিনি এইখন খেল পাতিবলৈ গৈছে আৰু 5টা মণ্ডলৰ পৰা যিটো টিম যাব সিলেকশ্যন হ'ব সেই টিমটোৱে আমাৰ ধেমাজিত গোগামুখত খেল খেলিবলৈ ফাইনেল খেলখন পাব গতিকে মই জনামতে ইমানেই তো সেইখিনি আৰু আজি খেলুৱৈসকলক বাছনি কৰিব ইয়াৰ পৰা আমাৰ গাঁৱত অহা 10 তাৰিখৰ পৰা যিখন কাপ আছে যিখন লীগ আছে ইয়াৰ পৰা এটা টিম বাছিব সব ফিল্ডলৈ আহোঁ বুলি কওঁতে এখন মেজিক পালোঁ এয়া আমাৰ লগত আছে জগত ভাই আমাৰ গাঁৱৰ পৰা বোকাখাটলৈকে যায় ভাড়া কম লয় বেষ্ট আছে ইয়াৰ গাড়ীত যাবলৈ চাই থাকক মই গৈ আছোঁ ফিল্ডলৈ আহোঁ বুলি কওঁতে লগ পালোঁ জগত ভাইক তাৰ মেজিকতে আহি আছোঁ সিলেকশন করে আইছে সিলেকশন করে এতিয়ালৈকে পাতে নাই মই দিব লাগিব আজি ভিডিঅ' চাওক মই আহি পাই গ'লোঁ ফিল্ডৰ ওচৰত এইফালে আমাৰ ফিল্ডলৈ যায় এতিয়া মানুহ আহি আছে ইয়াত গাড়ী আহিছে 2-এখন আৰু প্লেয়াৰবিলাক আহি আছে চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিম চাই থাকিব আচলতে এই ঘৰটো দেখিছে নিশ্চয় আপোনালোকে নিশ্চয় দেখিছে এইটো মিচিং অটোনমাছ অঞ্চলৰ এটা হস্ততাঁত শিল্প কেন্দ্ৰ হয় ইয়াতে কি কৰিব ইয়াতে যিখিনি দূৰ দূৰণি খেলুৱৈ আহিব মানে বাকী 5টা মণ্ডলৰ যিকেইটা প্লেয়াৰ আহিব 4টা মণ্ডলৰ যিবিলাক প্লেয়াৰ আহিব সেইবিলাক প্লেয়াৰক ইয়াতে ৰখা ব্যৱস্থা কৰিছে খোৱা বোৱা সকলো ইয়াতে কৰিছে আৰু এইটো কৈ দিছোঁ মিচিং অটোনমাছ কাউন্সিলৰ এটা হস্ততাঁত শিল্প কেন্দ্ৰ বুলি আমি জানো মালিক কেজি কিমান ব্ৰইলাৰ মালিক ব্ৰইলাৰ কেজি কিমান 240 বহুত দাম হৈছে দেখোন আমাৰ ফালে সস্তা 150 লাগে হলে 200 হে ঠিক আছে এই ফিল্ডলৈ আহি থাকোঁতে পৰাগ ভাই আকৌ লগ পালোঁ আমি আকৌ এটা প্ৰগ্ৰেম বনাই আছোঁ দুইটাই যাম আকৌ চাই থাকিব খুব ভাল জেগা এটালৈ যাম আকৌ এটা ব্লগিং লৈ পেলাই যাম আৰু লাগি আছে পৰাগ ভাই খবৰ কেনেকুৱা কৈ দে আৰু ভিডিঅ' কেতিয়া আহিব বেমাৰ আহিব অতি সোনকালে আহিব আৰু ইয়াতে আছে মই দেখাই দিছোঁ এয়া যিটো আমাৰ অটোনমাছ কাউন্সিলৰ যিটো স্বৰ্ণ কাপ আছে তাৰে এজন প্লেয়াৰ হয় আজি চিলেকশ্যনৰ কাৰণে আহিছে আৰু এই গ'লকিপাৰ খেলে মই আগতে গ'লকিপাৰ খেলি মই কৈছিলোঁৱেই ইও খেলে খুব ভাল গ'লকিপাৰ এ ডিভিজন বি ডিভিজনটো খেলিয়ে থাকে তো আজি কেনেকুৱা চিলেকশ্যন হ'বি নাই সিলেকশ্যনটো হ'ম বুলি ভাবিছোঁ তাকে এতিয়া কৌচাই কি কয় বাকী নিজৰ ওপৰত বিশ্বাস আছে নহয় আছে ঠিক আছে বিশ্বাস আছে ঠিক আছে অল দ্য বেষ্ট ভালকৈ খেলিবা থেংক ইউ এইজন আমাৰ আকৌ মনজিত ভাই
এয়া মোৰ লগত পৰাগজ্যোতি পৰাগজ্যোতি ওলাই আছে পূৰা ড্ৰেছ সাজি কাচি ড্ৰেছ আপ কৰি আছে অলপ পিছত দেখিবলৈ পাব স্কিল বহুত আছে দেখাই দিব আমি আৰম্ভ কৰিব পাৰিব লাগিব 2টা বজাত মাতিছে এই 2টা বজাত কোনোবা আহে নাহে এইটো পাছৰ কথা নিজে কিন্তু 2টা বজাৰ আগত প্ৰেজেণ্ট হ'ব লাগিব তেতিয়াহে কি হ'ব আমাৰ ডিচিপ্লিনটো থাকিব আমাৰ টাইম মেইনটেইনটো হ'ব আমি যদি এতিয়া 2টা বজাত 3টা বজাত আৰম্ভ কৰোঁ 2টা বজাত মাতিছে 3টা বজাত আৰম্ভ কৰোঁ আমাৰ ছাপ'জ 40 প্লেয়াৰ্ছ আহিলে 40 প্লেয়াৰ্ছৰ ভিতৰত চাওক কেনেদৰে সকলোবোৰ প্লেয়াৰ আহি ইয়াত শাৰী পাতি আছে চ' মই সিহঁতক দেখাবলৈ এবাৰ চেষ্টা কৰিছোঁ চাই লওক চবেই চাইছে টিভিত চাইছে আৰু কিছুমানে হয়তো প্ৰেক্টিছ নকৰাকৈও নিজে ক'ৰবাত টিমৰ লগত খেলা কৰিও টিভিত চাই কাৰোবাৰ পৰা আয়ত্ব কৰিও হয়তো ফুটবলৰ টেকনিকবিলাক শিকিছে আৰু তেনেকৈ টেকনিক শিকিও বহুত প্লেয়াৰ ডাঙৰ হৈছে বহুত প্লেয়াৰ ভাল ভাল টিমতো খেলিবলৈ চান্স পায় এয়া দেখিবলৈ পাইছে যিকেইটা ডিফেন্স আছে ডিফেন্সকেইটা চিলেক্ট কৰিবৰ কাৰণে হাত দাঙিছে ইয়াতে ডিফেন্সকেইটা আগলৈ আনি আছে চাওক ইয়াত এটা এটাকৈ দেখাব ডিফেন্স ফৰৱাৰ্ড মিড সকলোকে ভাগ ভাগ কৰিব ইয়াত এতিয়া বৰ্তমান ডিফেন্সকেইটা আনিছে চাওক ফুটবলৰ মজা লওক চাওক মই দেখাম ইয়াত ডিফেন্সকেইটা এটাই কেইজন ডিফেন্স হয় ৰোহন কেনেকুৱা ফিলিংছ এতিয়া ভাই ৰোহন কেনেকুৱা চিনি পাইছে নিশ্চয় বিংগো চেলেঞ্জ আৰু এইখিনি মিডফিল্ডাৰ মই মিডফিল্ডাৰখিনি দেখাই আছোঁ আকৌ কৈ দিছোঁ আপোনালোকক যিটো MSCৰ যিটো কাপ আছে আমাৰ স্বৰ্ণ কাপ সেই কাপটোৰ কাৰণে আটাইখিনি ইয়াত চিলেকশ্যন কৰিব আজি আটাইখিনি আমাৰ যিটো জোনৰ আটাইখিনি প্লেয়াৰ ইয়াত আহি পাইছে মই দেখাই দি আছোঁ দেখাই দিছোঁ নামটো কি ভাইটি সত্যজিৎ লেং ন ক'ৰ পৰা আহিছা গুতুং এইটো ৰাইট উইং হয় বিমান বৰী হাই গৈ দে এবাৰ চাওক মই এজন গলকিপাৰ ওচৰলৈ গৈ আছোঁ আপোনালোকে হয়তো চিনি পাব বহুতকেইখন লীগ খেলিছে বোকাহাট ডিভিজনত বি লীগ এ লীগ অংকু বৰী মোৰ ওচৰত আছে ক'ত গ'ল অংকী বৰী ভালেই খেলিবা আৰু নাম কি আছিলে তোমাৰ ৰূপম লৈ কোনটো পজিশ্যন খেলা লেফ্ট ডিফেন্স ন মই ভাইটিৰ ওচৰত আহি আছোঁ নীলকমল বৰী ৰাইট ডিফেন্সত আছে ন ৰাইট ডিফেন্স ভালেই খেলিবা হা সেই মূৰজনৰ পৰা আছে গলকিপাৰ ডিফেন্স ৰাইট ডিফেন্স মিডত আছে লেফ্ট আছে এনেকৈ সাজি আহিছে ঠিক তেনেকৈ ফৰৱাৰ্ডত আনি থাকিব ষ্ট্ৰাইকাৰ ইয়ালৈ বহাই আনি থাকিব চ' এনেধৰণে চিলেকশ্যন কৰিব আজি ইয়াৰ আগত কি হয় দেখাম পজিশ্যনটো হোৱা নাই কিপাৰ ৰাইট বেক কথাটো বুজি পোৱা নাই খেলত পজিশ্যনটো কেনেকৈ থাকে কিপাৰ থাকে ৰাইট বেক লেফ্ট বেক চেণ্টাৰ বেক অঁ এঘাৰজনকৈ এতিয়া এখন খেল হ'ব গৈ আছে দুটা টিমৰ মাজৰ পৰা এতিয়া চিলেকশ্যন কৰিব মই দেখাম বেক কেমেৰাত মই দেখাম এফালে 11জন যিটো ৰুল মানে এখন এটা টিমত যেইজন প্লেয়াৰ থাকে তেনেকৈ ঠিক তেনেকৈ আৰু 11জন ইয়াতে 4টা টিম হ'ব আজি 4টা টিমৰ ভিতৰত ইয়াৰ পৰা 15জন চিলেক্ট কৰিব মিনিমাম 15জন চিলেক্ট কৰিব তাৰপিছত যেটো আগন্তুক 10 তাৰিখৰ পৰা যিখন খেল হ'ব সেই খেলখনত
দেখা পাব সেই প্লেয়াৰসকলক যিসকলে চিনাকি হৈছে। চাওক ইয়াৰে এটা ছাইড আছে এটা টীম এইটো পোষ্টত আৰু ইফালে এটা পোষ্টত এটা টীম আছে। দুইটা টীমৰ মাজতে হ'ব এতিয়া খেলখন। তাৰ পৰা চিলেকশ্যন কৰিব আজি চিলেকশ্যন হ'ব। তাৰপিছত অহাকালিৰ পৰা প্ৰেক্টিচ হ'ব সম্পূৰ্ণ এটা টীম লৈ পিনি। খেল ষ্টাৰ্ট হ'ব গৈছে। ৰিফাৰী বিনোদমাঙে চিটি মাৰিছে। দুইটা টীমকে সাজু কৰি লৈছে। এতিয়া খেল ষ্টাৰ্ট। এয়া লেটছ ফুটবল। চাওক অকণমান সময়ৰ কাৰণে চাওক কিমান পাৰে দেখাব চেষ্টা কৰিম। ত্ৰিপুৰাজ মৰাঙে বল পাই গ'লকিপাৰ হাতত বল। কেইমিনিট খেলাইছে? কমেণ্ট কৰি দিছোঁ। খেলখন কেইমিনিট খেলাইছে এতিয়ালৈ গম পোৱা নাই। বঢ়িয়া ডিফেন্স, সুন্দৰ ক্লিয়েঞ্চ। ইয়াৰ আগত যিকেইটা দুটা টীমৰ খেল হৈ গৈছিলে আৰু সেই দুইটা টীমৰ টোটেল দুইটাৰ যে 22টা খেলুৱৈৰ পৰা 11জন খেলুৱৈ চিলেক্ট কৰিছে ইয়াতে। চ' 11জন খেলুৱৈ যিকেইজনে চিলেকশ্যন হ'ল সেই আগৰ দুইটা টীমৰ যিকেইজনে চিলেকশ্যন হৈ গ'ল 11জন সেইকেইজনে ইতিমধ্যে ইয়াতে মই দেখাই দি আছোঁ। ইয়াতে গ্ৰাউণ্ডত আকৌ নামিছে। সিহঁতে আকৌ খেলিব। ইয়াৰ পৰা আকৌ চিলেকশ্যন কৰিব। আকৌ নেক্সট এতিয়া ৰিচেণ্ট যিটো খেলি উঠিছে সেই দুইটা টীমৰ পৰা আকৌ 11জন প্লেয়াৰ চিলেকশ্যন কৰিব। চিলেকশ্যন কৰি ইহঁতৰ লগত আকৌ খেলাব। তাৰ ভিতৰৰ পৰা আকৌ 11জন প্লেয়াৰ চিলেক্ট কৰিব। টোটেল 58টা প্লেয়াৰৰ ভিতৰত 33টা প্লেয়াৰ ইয়াত চিলেক্ট হৈছে। আৰু প্লেয়াৰকেইটা মই দেখাই দি আছোঁ। 33টা প্লেয়াৰকেইটা চাব। সিহঁত মানে ট্ৰেইনিঙৰ কাৰণে চিলেকশ্যন হৈছে। ট্ৰেইনিঙৰ পিছত আকৌ 15জন মিনিমাম 20জন প্লেয়াৰ চিলেক্ট কৰিব। মই এতিয়া প্লেয়াৰকেইটা দেখাই তো চিলেকশ্যনটো এনেকৈ হ'ব। এনেকৈ হৈ আগন্তুক যি 10 তাৰিখৰ পৰা যি খেল হ'ব সেই খেলত এনেকৈ খেলিবলৈ পাব। মাৰিছোঁ মানুহ চাই লোৱাটো ইটো চাইড খেলাব লাগে। তো ভিডিঅ'টো আজি ইমানেই আছিলে। বেছি দীঘলীয়া নকওঁ। যদি চাই ভাল পোৱা নাই তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।